হেল্ল' এভৰিৱান, যোৱাকালি যিহেতু মহাসপ্তমী আছিলে, আমি সন্ধিয়া ওলাই আহিলোঁ আৰু এয়া চাওক পূজাৰ পৰিৱেশ একেবাৰেই সেমেকা। এইবাৰতো একো পূজা লগাই নাই। মই হয়তো নক'লেও আপোনালোক সকলোৱে জানে আমাৰ অসমখনৰ কাৰণে এইবাৰ কেনেকুৱা এটা পৰিৱেশ। আমাৰ মাজত কোন নাই, কাক হেৰুৱাইছোঁ আমি হয়তো সকলোৱে গম পাওঁ। আৰু এয়া হৈছে নগাঁও বেংগলীৰ পূজাবাৰীৰ পৰিৱেশ। এনেইতো এখন পূজা মণ্ডপত আমি আহিলে মানে ইমানেই ভিৰ থাকে, সন্ধিয়া কেতিয়াবাতো সোমাবই নাপাওঁ, নেক্সট দিনা আহিব লাগে। কিন্তু এইবাৰ চাওক একেবাৰেই সেমেকা আৰু প্ৰত্যেকখন পূজা মণ্ডপতে এইবাৰ জুবিনদাৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হৈছে। আৰু এইবাৰ মানে পূজা লগাই নাই, সকলোৰে যেন মনত এক কেনেকুৱা অনুভৱ হয়তো সকলোৱে গম পায়। এয়া হৈছে আন এখন পূজা মণ্ডপত আমিও আহিলোঁ মা দুৰ্গাৰ আশীৰ্বাদ ল'বলৈ। আৰু এইবাৰ গ'লোঁ আমি নগাঁও হিন্দু সন্মিলন মন্দিৰলৈ। ইয়াতো পূজাত কেৱল জুবিনদাৰ গানেই বাজিছে, কেৱল জুবিনদাৰ গান। আৰু আমি হয়তো জানো যে এইবাৰ পূজাটো সমগ্ৰ অসমতে কেনেকুৱা গৈছে। আৰু আমি কালি ইমান বেছি পূজা নাচালোঁ, দুই এখন পূজাই চালোঁ, যিহেতু মন চনবিলাকো একেবাৰে ভাল নহয়। একচুৱেলি পূজা চাম বুলি নহয়, মা দুৰ্গাৰ আশীৰ্বাদ ল'বলৈ গৈছিলোঁ। আৰু আজি ভিডিঅ'টো ইমানেই, বাই।